মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ আকৌ এটা ভিডিঅ' লৈ আহিছো মই আজি এইকেইদিন অকমান মই ব্যস্ত হৈ আছিলো সেইকাৰণে তোমালোকক দি থাকিব পৰা নাই মই ট্ৰাই কৰিম তোমালোকক গোটেইখিনি মানে বুজাবৰ কাৰণে একেলগে বুজাবৰ কাৰণে ট্ৰাই কৰি যাম তোমালোকে চাই যাবা ভিডিঅ'বোৰ মই তোমালোকক আগৰ দুটা যে ভিডিঅ'ত মই তোমালোকক বুজাইছিলো আগমন আৰু নিগমনৰ সম্বন্ধ এতিয়া সো আগমন আৰু নিগমনৰ সম্বন্ধ আমি গম পালো আগমন আৰু নিগমনৰ সম্বন্ধত আমি পঢ়িছিলো আগমন আৰু নিগমনৰ পাৰ্থক্য লগতে সম্বন্ধখিনি গতিকে সো ইয়াৰ পিছৰ টপিকটো আছে আগমনৰ প্ৰয়োজনীয়তা এতিয়া আগমনৰ প্ৰয়োজনীয়তা বুলি ক'লে তোমালোকে কি বুজিছা আগমন আমাক কিয় লাগে বা আগমনে আমাক কি সহায় কৰে বা আগমন আমাক কিয় প্ৰয়োজন এতিয়া সো আগমনৰ কাম হ'ল বিশেষৰ পৰা সাৰ্বিকলৈ যোৱা বিশেষ কিছুমান দৃষ্টান্ত লক্ষ্য কৰি সেই দৃষ্টান্তকেইটাৰ ভিত্তিত এটা সাৰ্বিক সিদ্ধান্ত লৈ যোৱা আগমন আমাক কিয় প্ৰয়োজন সেইখিনি আমি জানাৰ আগতে আমি এটা কথা জানিব লাগিব নিগমনৰ কাম কি আমি আগমন আৰু নিগমনৰ দুইটাৰে কথা গম পাইছো এতিয়া নিগমনৰ কাম হ'ল এটা সাৰ্বিক সম্বন্ধৰ পৰা বিশেষ সম্বন্ধলৈ অহা নিগমনৰ ৰাষ্ট্ৰীয় বাক্যটো সাৰ্বিক আৰু সিদ্ধান্তটো হ'ল বিশেষ বচন আৰু নিগমন হ'ল আকাৰগত নিগমন আকাৰগত এই কাৰণে নিগমনৰ প্ৰথম আশ্ৰয় বাক্যটো হ'ল সামান্য বচন বা সাৰ্বিক বচন এতিয়া সাৰ্বিক বচন নিগমনে কি কৰে মই এটা উদাহৰণ দিছিলো সকলো মানুহ হয় মৰণশীল ৰাম হয় মানুহ গতিকে ৰাম হয় মৰণশীল এতিয়া চোৱা নিগমনৰে যিটো প্ৰথম আশ্ৰয় বাক্যটোৱে কি বুজাইছে সকলোকে বুজাইছে সকলো মানুহক কি বুলি কৈছে মৰণশীল বুলি কৈছে সকলো মানুহক এটা মৰণশীলৰ আকাৰ এটা দি দিছে তাৰ পিছত আমি সেই বচনটোতে আমি প্ৰথম যেটো আশ্ৰয় বাক্য তাতে আমি গম পাইছো সকলো মানুহ কেনেকুৱা মৰণশীল মানুহক এটা মৰণশীলৰ আকাৰ দিছে গতিকে আমি পিছৰ বচনটোত কি পাইছো ৰাম হয় মানুহ গতিকে ৰাম যিহেতু মানুহ বুলি আমি গম পালো ৰামও কি হ'ব সিদ্ধান্তলৈকে আহিলো যে ৰামও মৰণশীল গতিকে সেই কাৰণে নিগমনত এটা আকাৰ দিয়া থাকে প্ৰথম আশ্ৰয় বাক্যটোতে এটা আকাৰ দিয়া থাকে আৰু সেই অনুসৰে হেতুক আমি নিয়ম এটা বুলি ক'ব পাৰো আমি যেনেকৈ গণিতত এটা নিয়ম থাকে ৰুল এটা থাকে আৰু সেই ৰুলটো আমি ফলো কৰি পেলাই যদি আমি অংকটো কৰো তেতিয়া আমাৰ সেই অংকটো শুদ্ধ হ'ব ঠিক তেনেকৈ নিগমনৰ যদি সেই আশ্ৰয় বাক্যটো শুদ্ধ হয় তেতিয়া তাৰ পৰা আমি যেটো সিদ্ধান্ত পাম সেইটো শুদ্ধ হ'ব এতিয়া বাৰু নিগমনে আমাক আকাৰগত সত্যতাটো দিলে কিন্তু এটা বস্তু শুদ্ধ হ'ব লাগিলে অকল বস্তুটো আকাৰগতভাৱে শুদ্ধ হলে নহব আকাৰগতভাৱে সত্য হলে নহব বস্তু এটা হ'ব লাগিলে বস্তু এটাৰ জ্ঞান পাব লাগিলে সেই বস্তুটো আকাৰগতভাৱেও সত্য হ'ব লাগিব লগতে বস্তুগতভাৱেও সত্য হ'ব লাগিব এতিয়া আকাৰগত সত্যতাটো বাৰু আমাক নিগমনে দিলে কিন্তু সেই বস্তুগত সত্যতাটো আমি কৰ পৰা পাম এতিয়া চোৱা বস্তুগত সত্যতাটো আমি পাম আগমনৰ দ্বাৰা আগমনে কি কৰিব বিশেষ বস্তুবিলাক চাব নিগমনে যেটো কৈছিল সকলো মানুহ হয় মৰণশীল প্ৰথম আশ্ৰয় বাক্যতে চাইছে সেইটো আগমনে কি কৰিব প্ৰমাণ কৰিবৰ কাৰণে সকলো মানুহ মৰণশীল হয় নে নহয় সেই কথাটো প্ৰমাণ কৰিবৰ পাৰে বিশেষ মানে এজন বা কিছুমান এতিয়া কিছু এজন দুজন মানুহক এনেকে চাব ৰাম মৰণশীল হৰি মৰণশীল এনেকে এজন দুজনকে মানুহ মৰি অহা লক্ষ্য কৰি পেলাই তাৰ ভিত্তিত কি কৰিব সিদ্ধান্তটো দিব যে যেহেতু ৰাম হৰি মৰি গৈছে আৰু ৰাম হৰিৰ নিচিনা যেহেতু আমি সকলো মানুহ একেই গতিকে আমিও কি হ'ম মৰণশীল হ'ব সকলো মানুহে মৰণশীল হ'ব গতিকে আগমনে কি কৰিছে নিগমনৰ যেটো আশ্ৰয় বাক্য সকলো মানুহ হয় মৰণশীল নিগমনৰ আশ্ৰয় বাক্য সকলো মানুহ হয় মৰণশীল কাৰণ নিগমনৰ আশ্ৰয় বাক্যটো সামান্য বচন সেই সামান্য বচনটো নিগমনৰ যেটো প্ৰথম আশ্ৰয় বাক্য সকলো মানুহ হয় মৰণশীল সেই আশ্ৰয় বাক্যটোক কি কৰিছে আগমনে বিশ্লেষণ কৰিছে আগমনে ধুনিয়াকে বাস্তৱ জগতত তেনেকুৱা হয় নে নহয় বাস্তৱতে তেনেকুৱা ঘটি আছে নে নাই সেইখিনি বিশ্লেষণ কৰি পেলাই আমাক সিদ্ধান্তটো দিছে যে সকলো মানুহ হয় মৰণশীল গতিকে এইখিনিৰ কাৰণে এটা বস্তু সত্য হ'ব লাগিলে দুইটা লাগিব আকাৰগতভাৱে সত্য হ'ব লাগিব লগতে বস্তুগতভাৱেও সত্য হ'ব লাগিব এতিয়া বস্তুগত সত্যতাটো জানিব লাগিলে আমি কাৰ ওচৰত যাব লাগিব আগমনৰ ওচৰত যাব লাগিব আগমনেহে আমাক এটা বস্তুৰ বস্তুগত সত্যতাটো দিব পাৰিব গতিকে এইখিনিয়ে হৈছে আগমনৰ প্ৰয়োজনীয়তা আগমন আমাক সেই কাৰণে লাগে কাৰণ এটা বস্তুৰ
বস্তুগত সত্যটোক জানিবৰ কাৰণে আমাক আগমনৰ প্ৰয়োজন হয় ইয়াৰ পিছৰ টপিকটো আছে আগমনৰ সমস্যা প্ৰবলেম অফ ইন্ডাকশন এতিয়া সো আগমনৰ যেনেকৈ আমাক প্ৰয়োজন আছে এটা বস্তুগত সত্যতাক জানিব লাগিলে আগমন আমাক লাগিব গতিকে ঠিক তেনেদৰে আগমনৰ কিন্তু কিছুমান সমস্যাও আছে প্ৰবলেম অফ ইন্ডাকশন এতিয়া আগমনৰ সমস্যাখিনি কি চোৱা এতিয়া যে আগমনে কি কৰে বিশেষ বস্তুবিলাক চাই অভিজ্ঞতাত চাই মানে বাস্তৱ জগতত চাই বিশেষ বস্তুবিলাক চাই এজন দুজন এনেকে বস্তুবিলাক চাই পেলাই কি কৰে সেইখিনিৰ ভিত্তিত সেই গোটেই যিটো বস্তু চাইছে সেই গোটেই শ্ৰেণীটোক একে বুলি ক'ব হৈছে ঠিক তেনেকে মই এইটোৱে উদাহৰণ দিছো তোমালোকে বুজি পাবৰ কাৰণে ৰাম হয় মৰণশীল হৰি হয় মৰণশীল যদু হয় মৰণশীল এইবিলাক কি কৰিছে বাস্তৱ জগতত লক্ষ্য কৰিছে পৰ্যবেক্ষণ কৰিছে কৰি পেলাই সেইখিনিৰ ভিত্তিত আকৌ কি কৰিছে এটা সামান্য সিদ্ধান্তলৈকে আহিছে যে সকলো মানুহ হয় মৰণশীল আগমনে কি কৰিছে অভিজ্ঞতাতে পাইছে কাৰণ ৰাম মৰিল এটা অভিজ্ঞতা হল হৰি মৰি গৈছে এটা অভিজ্ঞতা হল তেনেকে যদু মৰি গৈছে অভিজ্ঞতা হল সেই অভিজ্ঞতাখিনিৰ কেতিয়াও বাধা অহা নাই অভিজ্ঞতাখিনি সদায় একেই হৈ আছে মানুহ সদায় মৰি আছে গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি আগমনে কি কৰিছে সিদ্ধান্ত এটা দিছে যে তাৰ মানে সকলো মানুহ হয় মৰণশীল এই আগমনৰ সমস্যাটো হল এইটোৱে এই যে আগমনে বিশেষ বস্তুবিলাক পৰ্যবেক্ষণ কৰি অভিজ্ঞতাৰে এটা সামান্য সিদ্ধান্ত দিলে সেই সামান্য সিদ্ধান্তটো কিমান দূৰ সঁচা হ'ব পাৰে কাৰণ আমি অভিজ্ঞতাত যিবিলাক বস্তু পাই আছো সেইবিলাক বৰ্তমান বা অতীতৰ হ'ব কিন্তু ভৱিষ্যতটোকটো আমি কোনেও দেখা নাই ৰাম হৰি যদু মধু এইবিলাক মানুহ যে মৰিছে সেইখিনি আমি ক'ত লক্ষ্য কৰিছো ক'ত প্ৰত্যক্ষ কৰিছো বৰ্তমানত বা অতীতৰ পৰা আমি গম পাইছো কিন্তু আমি ভৱিষ্যতটো কোনেও দেখা নাই গতিকে ভৱিষ্যতটো যেটো আমি কোনেও দেখাই নাই তেনেহলে আমি কেনেকৈ ক'ব পাৰো যে সকলো মানুহ মৰণশীল এতিয়ালৈকে এজন দুজন মানুহ এনেকে মৰি গৈ আছে কিন্তু এনেকুৱাটো হৈ যাব পাৰে ভৱিষ্যতে আৰু মানুহ নমৰে তেনেকুৱাটো হ'ব পাৰে তেতিয়া দেখোন আগমনৰ যিটো সিদ্ধান্ত আগমনৰ যিটো সামান্য বচন আমাক দিছিল সেইটো দেখোন অশুদ্ধ হৈ যাব সেইটোৱে হৈছে আগমনৰ সমস্যা কাৰণ অভিজ্ঞতাত পোৱা বস্তুবিলাক বা আমি বৰ্তমানত যিটো বস্তু দেখি আছো সেইটো আৰু ভৱিষ্যতে নহবও পাৰে ভৱিষ্যতে সেই তাৰ বিপৰীতটো হ'ব পাৰে কাৰণ আমি ভৱিষ্যতটো কেতিয়াও দেখা নাই বা কোনেও চাব নোৱাৰে ভৱিষ্যতটো গতিকে সেইটো হৈছে আগমনৰ সমস্যা যে আগমনে কেনেকৈ এটা সামান্য বচন অভিজ্ঞতাৰ দ্বাৰা দিব পাৰে আৰু এই সমস্যাটোৰ কিন্তু এটা সমাধান দিছে এই সমস্যাটোৰ সমাধানটো হ'ল এইটো দুটা বিধি আছে যিকেইটা বিধি কোৱা হয় এটা কোৱা হয় প্ৰকৃতিৰ একৰূপতা বিধি আনটো কোৱা হয় কাৰ্যকৰণ বিধি এই প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত ভিত্তি কৰি যদি আগমনে আমাক সিদ্ধান্তটো দিয়ে তেতিয়া সেই সিদ্ধান্তটো আমি নিশ্চিত বুলি ক'ব পাৰিম বা নিশ্চিতৰ সমান বুলি ভাবিব পাৰিম এতিয়া এই বিধি দুটা হ'ল মৌলিক বিধি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি তোমালোকে মনত ৰাখিবা বিধি দুটাৰ নাম প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি এই দুটা বিধিৰ ওপৰত ভিত্তি কৰিলেহে আগমনৰ সিদ্ধান্তটোক আমি সত্য বুলি মানি ল'ব পাৰিম আৰু তেতিয়াই আগমনৰ যিটো সমস্যা আছিল সেই সমস্যাটো দূৰ হ'ব এতিয়া নেক্সট টপিকটো আছে আগমনৰ বিভিন্ন প্ৰকাৰ এতিয়া তোমালোকে ফাৰ্ষ্ট ইয়াৰত তোমালোকে আগমনৰ বিষয়ে পঢ়িছা কিন্তু আগমনৰ কি প্ৰকাৰ আছিল সেইকেইটা পঢ়া নাই এতিয়া তোমালোকে সেকেন্ড ইয়াৰত পঢ়িব লাগিব আগমনৰ প্ৰকাৰ কেইটা এতিয়া সব মিলে কৈছে যে আগমন দুই প্ৰকাৰৰ প্ৰকৃত আগমন আৰু তথাকথিত আগমন বা আগমনাভাস এতিয়া প্ৰকৃত আগমন কি চোৱা যি আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ থাকে অৰ্থাৎ যি আগমনত বিশেষ বস্তু বা ঘটনা সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সেই জাতীয় সকলো বস্তু বা ঘটনা সম্বন্ধে সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক প্ৰকৃত আগমন বোলে যে প্ৰকৃত আগমনত কি হয় আগমনৰ এটা মূল লক্ষণ আছে সেইটো তোমালোকে মনত ৰাখিবা সেইটো হৈছে আগমনাত্মক জাপ হ'ল বিশেষৰ পৰা সামান্যলৈ যোৱা জনাৰ পৰা নজনালৈ যোৱা এতিয়া চোৱা যিটো আগমনতে এই আগমনাত্মক জাপটো থাকিব সেইটো কোৱা হ'ব প্ৰকৃত আগমনত কি হয় এই আগমনাত্মক জাপটো থাকে আকৌ তথাকথিত আগমন হ'ল প্ৰকৃত আগমনৰ বিপৰীত তথাকথিত আগমনত কি হয় আগমনাত্মক জাপটো নাথাকে ইয়াতে বিশেষৰ পৰা সামান্যলৈকে যোৱা নহয় মনত ৰাখিব সহজ কাৰণ এটাত কি থাকে আগমনাত্মক জাপ থাকে আনটোত তথাকথিতত আগমনাত্মক জাপটো নাথাকে
এতিয়া সব প্ৰকৃত আগমন আকৌ তিনি প্ৰকাৰৰ বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান আকৌ তথাকথিত আগমনো তিনি প্ৰকাৰৰ প্ৰকাৰ কেইটা আছে পূৰ্ণ আগমন বা পূৰ্ণ গণনা ভিত্তিক আগমন যুক্তি সাদৃশ্যানুমান বা সদৃশ যুক্তি ভিত্তিক অনুমান তাৰ পিছত লাষ্টটো আছে ঘটনা সংযোজন বা সামান্যীকৰণ এইটা হৈছে প্ৰকৃত আগমন আৰু তথাকথিত আগমনৰ প্ৰকাৰ এইটো চেপ্টাৰত তোমালোকে প্ৰকৃত আগমনৰ বিষয়েহে পঢ়িব লাগিব তথাকথিত আগমনৰ বিষয়ে পঢ়িব নালাগে এটা প্ৰকৃত আগমনৰ যেটো ভাগ আছিল প্ৰথমটো আছিল বৈজ্ঞানিক আগমন এটা বৈজ্ঞানিক আগমন আৰু ইয়াৰ লক্ষণসমূহ বৈজ্ঞানিক আগমন কাক বোলে লগতে ইয়াৰ লক্ষণবিলাক কি চাও